তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল টেক আছাম। তো বলক আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে আপোনালোকৰ মাজত চিঙৰাক ইংৰাজীত কি কোৱা হয়। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো জানেনে আপুনি আগৰ দিনৰ ঘৰ এটা জ্বলিবলৈ আৰু আজিৰ দিনৰ ঘৰ এটা জ্বলিবলৈ কিমান সময় লাগে? যদি নাজানে এই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। तो आज की वीडियो धमाकेदार होने वाला है, तो आप लोग वीडियो के साथ जुड़े रहिए। तो वीडियो को शुरू करते हैं। नम्बर 1, ইণ্ডোনেছিয়ান প্ৰেচিডেণ্ট জ'ক' উইডোডো। এখেতক সোধা হৈছিল এটা কুৱেশ্যন, যিটো কুৱেশ্যন আছিল আপোনাৰ ফেভাৰাইট হিৰো কোন? তো এখেতে আনচাৰত কি দিলে জানেনে? তো এখেতে আনচাৰ দিলে মোৰ ফেভাৰাইট হিৰো কৃষ্ণা। তো লৰ্ড কৃষ্ণাৰ লগত এটা উইপন আছিল, যিটো উইপন সুদৰ্শন চক্ৰ। আৰু এনেকুৱাই কিছুমান তথ্য প্ৰেচিডেণ্টজনে পঢ়িছিল, আৰু এইটো আমাৰ ভাৰতীয়সকলৰ বাবে গৰ্বৰ কথা যে বেলেগ দেশৰ প্ৰেচিডেণ্ট এজনে আমাৰ ইণ্ডিয়াৰ কৃষ্ণা লৰ্ড কৃষ্ণাৰ কথা পঢ়িছিল আৰু লগতে তেখেতক ছুপাৰ হিৰো মানিছিল। নাম্বাৰ 2, হাউ মেনি কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? তো জানেনে আপুনি আমাৰ গোটেই পৃথিৱীখনত কিমানখন দেশ আছে? তো আমাৰ গোটেই পৃথিৱীখনত 195খন কাউণ্ট্ৰি আছে, মানে 195খন দেশ আছে। নাম্বাৰ 3, আগৰ দিনৰ যিবোৰ ঘৰ আছিল, মান লো উসমে আগ লাগ গয়া, যদি কোনো জুই নুমুৱাবলৈ নাহে তেনেহ'লে কি হ'ব? তো যদি কোনো জুই নুমুৱাবলৈ নাহে, তো আগৰ দিনৰ ঘৰটো জ্বলিবলৈ 17 মিনিট লাগিছিল, 17 মিনিট। তো আজকে টাইমে মান লো জ্বলিয়ে আছে। যদি কোনো জুই নুমুৱাবলৈ নাহে তেনেহ'লে কিমান সময় লাগিব? মাত্ৰ 3 পৰা 4 মিনিট সময় লাগিব। ऐसा इसलिए क्योंकि আগৰ দিনৰ ঘৰবোৰ নেচাৰেল মেটেৰিয়েল আছিল, আৰু আজিৰ নিচিনা মডাৰ্ণ টাইমৰ ঘৰবোৰত চিনথেটিক ফাইবাৰ নামৰ এটা মেটেৰিয়েল ইউজ কৰা যায়, যিটোৰ বাবে ঘৰটোত জুই লাগিবলৈ বেছি সময় নালাগে। আৰু আজিৰ দিনৰ ঘৰবোৰত প্লাষ্টিক বেছিকৈ থকা হৈছে, সেইবাবে আজিৰ দিনৰ ঘৰবোৰ জ্বলিবলৈ বেছি সময় নালাগে। আৰু আগৰ দিনৰ ঘৰবোৰত যি আছিলে সেইবোৰত প্লাষ্টিক কোনো ব্যৱহাৰ কৰা নাছিলে, আৰু সেইবাবে আগৰ দিনৰ ঘৰবোৰ জ্বলিবলৈ সময় লাগিছিল। नंबर 4, तो आगे है हम एक मजेदार फैक्ट के साथ। समोसे को इंग्लिश में क्या बोलते हैं? कमेंट ক'বলৈ গ'লে চিঙৰাটোক ইংৰাজীত কি কোৱা হয়? তো এনেকুৱা এটা কুৱেশ্যন মনলৈ আহে, চিঙৰাক নিয়েৰ টু নিয়েৰ ইংলিছত কি কোৱা হয়? তো জানেনে আপুনি চিঙৰাৰ কোনো অফিচিয়েলি ষ্টেম্প লগোৱা ৱৰ্ড নাই, আৰু ইয়াৰ সকলোতকৈ ক্লাছিকেল ৱৰ্ডটো হ'ল ট্ৰাইংগুলাৰ পেষ্টি। যদি আপুনি আমেৰিকাত গৈ চিঙৰাটোক চিঙৰা বুলি কয়, কোনোবাই চিনি পাবনে? তো নাপায়। তো তাত গৈ আপুনি ক'ব লাগিব ট্ৰাইংগুলাৰ পেষ্ট্ৰি, আই হেভ এ ট্ৰাইংগুলাৰ পেষ্ট্ৰি। ট্ৰাইংগুলাৰ পেষ্ট্ৰি এই ৱৰ্ডটো সকলো দেশতে মানে প্ৰসিদ্ধ আছে। প্ৰসিদ্ধ মানে কি আৰু, সেয়াই আৰু, মানে ট্ৰাইংগুলাৰ পেষ্ট্ৰি সকলো কাণ্ট্ৰিতে চলে। তো যদি আপুনি ভিডিঅ'টো চাই অকণো ভাল পালে, তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো দবাই ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব, আৰু মই যি ভিডিঅ' দি থাকিম আপোনালোকে যাতে সহজতে পায়। আৰু যদি কিবা কুৱেশ্যন সুধিব লগা থাকে কমেণ্ট কৰি জনাব।